মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আহা এতিয়া তোমালোকৰ এইটো যিটো 10 নম্বৰৰ পাঠ আছে বেলি আৰু বতাহ তাতো কেইটামান নতুন যুক্তাক্ষৰ দিছে সেইকেইটা পঢ়িম ইয়াত দিয়া যুক্তাক্ষৰ কেইটা দয় ভয় অদ্ভ ময় ভয় অম্ভ হয় য় কয়তয় অক্ত কয়ৰয় ক্ৰ এইকেইটাকে পিছত ভালদৰে দিছে তোমালোকক যুক্তাক্ষৰ ভাঙি আৰু যুক্তাক্ষৰ গঠন কৰি দেখুৱাইছে পিছৰ পৃষ্ঠাটোত এতিয়া আমি পিছৰ পৃষ্ঠাটোলৈ আহোঁ এতিয়া পিছৰ পৃষ্ঠাটোত এইখিনিত চোৱা যুক্তাক্ষৰ গঠন কৰোঁ আহাত পৃষ্ঠা নম্বৰ 89 এতিয়া তাত দিছে দন্ত্য দ যোগ ভ দয় ভয় অদ্ভ এইটো যুক্তাক্ষৰ হৈছে তাৰ পিছতে আছে ম যোগ ভ ময় ভয় অম্ভ আৰু হ যোগ য় হয় য় হত্যকাৰ হৈছে এইকেইটাকে পুনৰ ওপৰতো দিছে আৰু ইয়াত প্ৰথম যুক্তাক্ষৰটো আমি পাইছোঁ দয় ভয় অদ্ভ দ যোগ ভ দয় ভয় অদ্ভ হস্ৰ উ দয় ভয় অদ্ভত হস্ৰইকায় অদ্ভিদ উদ্ভিদ উ দয় ভয় অদ্ভ ব উদ্ভৱ হ দয় ভয় অদ্ভ তাত আকা হদ ব সদ্ভাৱ তাৰপিছত আছে ম যোগ ভ ময় ভয় অম্ভ ৰ ময় ভয় অম্ভত আকাৰে অম্ভা ৰম্ভা কৰ্চকে কু ময় ভয় অম্ভ কুম্ভ হ ময় ভয় অম্ভ ব সম্ভৱ হয় হ হয় সহ্য অ হয় হ হয় অসহ্য দতাকাৰে দা হয় দাহ্য আৰু ইয়াৰ পিছত এটা কথা তোমালোকক লিখি দিছে হৰ লগত য় যোগ হ'লে হৰ উচ্চাৰণ জৰ দৰে হয় তাৰমানে আমি যিকেইটা পঢ়িলোঁ হ হয় জয় হয় য সহ্য অ হয় হ হয় য অসহ্য দতাকাৰে দা হয় য দাহ্য হয় য় নকওঁ আমি য কম বুলি ইয়াতে লিখি দিছে এতিয়া ইয়াৰ পিছৰ পাঠটোত যিকেইটা যুক্তাক্ষৰ আছে আমি তালৈ যাম এতিয়া আমি 10 নম্বৰ পাঠটোৰ যুক্তাক্ষৰৰ ওপৰত এইটোৱে ভিডিঅ' বনালোঁ ইয়াৰ পিছতে 11 নম্বৰ পাঠটোত থকা যুক্তাক্ষৰখিনি পঢ়িম